গাহৰি মাংস আৰু ৰঙালাওৰ আগ একদম ইয়াম্মি। গাহৰি মাংস আৰু ৰঙালাওৰ আগ আজি দেখুৱাম আপোনালোকক, চাই থাকক। হৈ গ'ল, ৱাহ হৈ গ'ল, বঢ়িয়াকৈ হৈ গ'ল। আমি তেল দিম, আপোনালোকে শেষলৈকে চাই থাকিব। আজি কিমান টেষ্টি হয় প্ৰমাণ পাব। ৰং পাউডাৰ, হালধি পাউডাৰ মানে এতিয়া দিওঁ নিমখ। গাহৰি মাংসক যদি আগতে নিমখ লগাই ন, গলি শেষ হৈ যায় তাৰ কাৰণে পিছতহে দিব লাগে। একদম মজা হ'ব, চাই থাক। কালাৰ চাওঁ কেনেকৈ মজা লাগে। হৈ গৈছে, এতিয়া নমাই লওঁ। চাওক কেনেকৈ মজা লাগছে। পাতবিলাক ছিঙি লওঁ, সৰু সৰুকৈ ছিঙি ল'ব লাগে যাতে কেৰাহীত সোমায়। কুটি লোৱা নহৰু, পিঁয়াজ আৰু জলকীয়া ভাজি লওঁ। এতিয়া আলু 4 পিচ দিলোঁ, দি ল'লোঁ। হালধি অলপ দি আৰু ইয়াতে নতুন হালধি থোৱা লাগে। এতিয়া পানী দি লওঁ অলপমান। জিৰা পাউডাৰ দি আছোঁ। সোৱাদ অনুসৰি নিমখটো অলপ দি লওঁ।
এয়া চাওক গ্ৰেভি হৈ গ'ল আলু দিয়াৰ উদ্দেশ্য এইটোৱে আছে মাংস এনেকৈ অলপ ৰখাৰ পিছত ৰঙালাওৰ আগকেইটা দি দিম আমি ৰঙালাওৰ আগখিনি দি দিম আমি ঢাকি দিছোঁ অলপমান মাংসখিনি যেহেতু ভালদৰে ভাজি লৈছিলোঁ গতিকে জুই বেছি দিব নালাগে ল' ফ্লেমত 5 মিনিটমান ৰাখিলে হৈ গ'ল আৰু ৰেডি হৈ গ'ল এতিয়া নুমাই লওঁ ৱাও বঢ়িয়া হৈ গ'ল চাওক একদম ইয়াম্মি